হাই ফ্ৰেণ্ডছ, শুইছিলোঁ। আজি হ'ল দেউলৰ প্ৰথম দিন ghondho যাত্ৰা। তো অলপ কীৰ্তনঘৰত যাম আৰু কি হ'ব দেখাম। তো এতিয়া গা চা ধুই ৰেডি হওঁ। তো বলক ডাইৰেক্ট কীৰ্তনঘৰত যাম। তো বৰপেটা অটোলৈ যাই আছোঁ। আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, সেইকাৰণে চাইকেলেদি যাই আছোঁ। এই চাইকেল মন হীৰা দৈ চাইকেল নহয়, জেলিঙা। এয়া মোৰ লগত সিমান্ত যাই আছে, সিও চাইকেলতে আছে। তো দেৰি নকৰোঁ, বলক ডাইৰেক্ট ভিডিঅ'টো কীৰ্তনঘৰত আৰম্ভ কৰিম। এতিয়া এটা ধুনীয়া টাইম লেপছ চাই লওক। 3, 2, 1 গো। আমি কীৰ্তনঘৰৰ ভিতৰত আহিলোঁ। তো এতিয়া ইয়াত বেছি একো নাই, ভাটিবিলাক আতচবাজি হ'ব। এই ভাটিবিলাকো দেখাম। এতিয়া একো নাই বেছি, কিবা কিবি আছে যদি দেখাব পাৰোঁ। এয়া চাওক, এতিয়া খালী হৈ আছে, একদম একো নাই। এয়া আবেলি চাব, এই ইয়াত মানুহ বহিব জেগা নহ'ব। ইয়াত চব মানুহে ভৰ্তি হৈ থাকিব। আবেলি জ্বলাই দিয়া হ'ব। আৰু ইয়াত আবেলি হোলী প্ৰতিযোগিতা হ'ব, ল'ৰা ছোৱালী। গোসাঁই ৰেডি কৰি থকা হৈছে। এতিয়া গোসাঁই নাই, গোসাঁই কেতিয়া আনিব? এই গোসাঁই কেতিয়া আনিব ইয়াত? এই গোসাঁই কেতিয়া আনিব? প্ৰায় 4:30-5টামান বজাত গোসাঁই মণিকীক গৃহৰ পৰা উলিয়াই মটৰ চুটত ৰখা হ'ব 3 বজাৰ পৰা 4 বজাত। তাৰপিছত গোসাঁইক 5 বজাৰ লগে লগে আমাৰ এই যে দেখিছে মেজিটোত, এই মেজিটোত আঠপাক ঘূৰোৱা হ'ব। তাৰপিছত আমাৰ জুমন বিহুত গোসাঁইক ৰখা হ'ব আৰু নিশা আজি 12মান বজাত গোসাঁইক দৌলত ৰখা হ'ব। আজিৰ যিটো মানে কাৰ্যসূচী ghondho যাত্ৰা, আজি নিশা 12 বজাত ইয়াত ৰখা হ'ব এই দৌল।
এয়া মেজি জ্বলাই দিয়া হৈছে আৰু আতচবাজি মাৰি থকা হৈছে এইফালে অলপ দেখাবলৈ চেষ্টা কৰিম এই গানটো মাৰিলে মানে মোৰ ভয় লাগে কাৰণ জইণ্ট কৰে না বৰষুণ পৰা নাই না এইবাৰ বৰষুণ নাই না এয়া গপপাচাকৰ আতচবাজি প্ৰদৰ্শন চলি আছে মানুহ চাৰিওফালে খালি মানুহে মানুহ অলপ কহেনো যাব নাথাকে চাৰিওফালে খালি মানুহে মানুহ যেন গ'লেও মানুহ ভৰি দিবা জেগা নেই ইমান মানুহে মানুহ অলপ ঘৰে বৰপেটা সংখ্যা দি আহিছে নে কিবা আজি এখন
তিনটা উড়াব কিজানি তিনটা উড়াব খানো এয়া চাওক দিনত খালী আছিল মানুহে নাছিল এতিয়া চাওক বহিবও জেগা নাই মানুহ চাওক মানুহ ভাল লাগে ইমান মানুহ এটা হ'লে ভাল লাগে কিবা এটা মানুহৰ কাৰণে ভাল লাগে এটা